আপোনাৰ আগৰ প্ৰজন্ম আৰু আপোনাৰ পিছৰ প্ৰজন্মৰ মাজত কেনেধৰণৰ আপুনি পাৰ্থক্য দেখে বৰ্তমান? আপোনাৰ ধৰি লওক এতিয়া সতি সন্তান আছে। মোৰ মানে মোৰ আগৰ প্ৰজন্মক লৈ মোৰ একো কমপ্লেইন নাই মানে, আমাৰ আগৰ প্ৰজন্মক লৈ। কিন্তু বৰ্তমান প্ৰজন্মক লৈ মানে মই বহুত চিন্তিত হৈ যাওঁ, মানে মই ভয় খাওঁ মানে বৰ্তমান প্ৰজন্মটোক লৈ। এতিয়া মানে এইটো শুনিবলৈ বেয়া লগা কথা, কিন্তু একদম মানে অপ্ৰিয় সত্য কথা। আজিকালি যিটো নৱপ্ৰজন্মটো মানে বৰ ভয়ানক নিচা এটাৰ প্ৰতি বেছি আকৰ্ষিত হৈছে মানে, যিটো বহুত বহুত বেয়া কথা মানে। কি নিচা কথা কৈছে? মই ড্ৰাগছৰ কথা কৈ আছোঁ। বহুত বেছি আকৰ্ষিত হৈছে, কিন্তু আমাৰ প্ৰজন্মত কিন্তু ইমানো বেছি এই বস্তুটোলৈকে 90 দশকৰ ল'ৰাখিনিলৈকে কিন্তু বস্তুটো কম আছিলে মানে। মদেই খায় কোনোবাই দৰকাৰ হ'লে, মানে ড্ৰাগছৰ তুলনাততো মই কওঁ মদেই ভাল, মানে বহুত ভাল। মদটোতো বেয়াই, নিচা দ্ৰব্য একো বস্তুৱে ভাল নহয়, কিন্তু ড্ৰাগছৰ তুলনাত মদটো ভাল বুলি ক'ম মানে মই। কিন্তু নৱপ্ৰজন্ম মানে খুব এই বস্তুটোৰ প্ৰতি আকৰ্ষিত হৈছে। নিউজে চিউজে আমি সদায় পাই আহিছোঁ, একদম সৰু সৰু ল'ৰা, 16-17 বছৰীয়া ল'ৰা, 15 বছৰীয়া ল'ৰা ড্ৰাগছৰ কেছত নিতৌ আমি তেনেকুৱা কেছ পাই আছোঁ, আৰু এইটো খুব বেছি ভয় লগা কথা মানে।